হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আপোনালোকৰ কি খবৰ? মোৰ কিন্তু খবৰ ভাল দেই। বাৰু সেইবোৰ বাদ দিয়ক, কিমানো নিজৰ দৈনিক কৰ্মৰাজিৰ লগত ব্যস্ত থাকিব। সেইবাবে ভাবিলোঁ গধূলি সময়ত ইহঁত দুটাক লৈ অকণমান ফুৰি আহোঁ। গতিকে আমি চাৰিটাই ফটাফট কাপোৰ চেঞ্জ কৰি গাড়ীখন লৈ আমাৰ ঘৰৰ পৰা ভটিয়াই দেৰগাঁও ফালে ৰাওনা হ'লোঁ। আজি বতৰটো ফৰকাল নহয়নে বাৰু? লাইটখিনিৰ লগত যে এটি ৰুটে বাহিৰৰ দেশৰ লগত ফেৰ মাৰিবলৈহে সক্ষম হৈ আছে। আৰু সেই যোনটো দেখিছেনে, আমাৰ লগত নেৰাই হৈছে। সিও আমাৰ লগত ফুৰিবলৈ গৈ আছে নেকি? সেইটো কিন্তু মই কোৱা নাই দেই, মোৰ ছোৱালীজনীহে কৈছে। সঁচাকৈ ৰাস্তাটো যেন ইমান ধুনীয়া হৈ পৰিল। আগৰ দেৰগাঁও বুলি ক'লে আমি ভয় খাইছিলোঁ, মানে ৰাস্তাটোৰ কাৰণে যাবলৈ। কিন্তু আজিকালি গাড়ীত উঠিৰ লগে লগে দেৰগাঁও পটককৈ পায়ে যাওঁগৈ। এয়া দেখিছেনে, ছোৱালীজনী আৰু মই এনেকৈ ওলাইছিলোঁ। তাই মোক ক'লে, মা মই এটা টৰ্চ এটা লৈছোঁ, মই দেখাই দিওঁ নেকি? তাই টৰ্চটো মাৰি দেখাব চাব দেই। তেনেতে মই ল'ৰাকো মাতিলোঁ, আহচোন তয়ো আহ। সি কিন্তু নোলায় ভিডিঅ' আগলৈ বেছিকৈ। এওঁ গাঁৱত আৰু দেখিছেনে, টৰ্চটো মাৰি জ্বলাই দেখাব চাব দেই। তাই আৰু এইবোৰেই ফূৰ্তি, তাই খেলা বস্তু এটাৰ লগত এইবোৰ পাই পেলাই সেইবোৰকে ফূৰ্তি কৰি থাকে। অৱশেষত আমি আহি পালোঁ দেৰগাঁও। ভাবিলোঁ আৰু আগলৈ নাযাওঁ, ইয়াৰ পৰা ঘূৰি দিয়াই ভাল হ'ব, যিহেতু টাইমো হৈ গৈছে। এয়া আমি আকৌ ঘৰৰ ফালে উভতি আহিলোঁ। মোৰ আকৌ এটা প্ৰব্লেম আছে, কি জানেনে? ঘৰৰ পৰা অকণমান বাহিৰলৈ ওলাই আহিলেই মোৰ ভোক লগা অনুভৱ হয়। মোৰ এই অভ্যাসটো মোৰ কিন্তু ল'ৰাটোলৈও প্ৰতিফলন হ'ল। আপোনালোকৰ বাৰু এনেকুৱা হয়নে, মানে ভোক লগা প্ৰব্লেমটো? দেৰগাঁওখন কিন্তু আগৰ নিচিনা হৈ থকা নাই দেই। ইয়াত শ্বপিং মলো হ'ল, এয়া এম বজাৰ দেখিছেনে? আপোনালোকে বজাৰ কৰিবলৈ হ'লে দেৰগাঁৱলৈ আহিব পাৰিব। এয়া ঘূৰি আহি আমি সোমালোঁ দেৰগাঁৱত থকা বালিমাহী ধাবা। তাৰ বাটাৰ নান খাই মই বহুত ভাল পাওঁ। অৰ্ডাৰ দিয়াৰ পিছত আমি 2 কপিমান ফটো তুলি ল'লোঁ। এওঁ আকৌ মোৰ নিচিনা উৎপতীয়া ফটোবোৰ ভাল নাপায় দেই। মইহে জোৰ জবৰদস্তি কৰি ফটো 2 কপিমান মৰালোঁ। খানা অৰ্ডাৰ আহি পোৱা দেৰি হোৱা দেখি ছোৱালীয়ে ক'লে, মই অকণ বাহিৰত খেলি আহোঁগৈ নেকি মা? ক'লো যোৱা, বেছি দূৰলৈ নাযাবা, কুকুৰ আছে, অকণমান যোৱা। তাই আহিলে ইয়াত বাহিৰত খেলিবলৈ যায় নাই, সেইকাৰণে তাই চিনাকি এখন, তাই দৌৰি দৌৰি সেয়া বাহিৰত খেলিবলৈ গৈছে। থাকিলে বিচাৰি ৰৈ থকা পৰ্বটো মই বহুত বেয়া পাওঁ। ৰৈ আছোঁ, খানা আহি পোৱাহি নাই। তাই খেলি আহিয়ে পালেহি, দেখিছেনে? তাই মোক সুধিছে, মই খানা আহিলে নেকি? বোলো নাই অহা, খানা আহিব, তুমি নহাকৈ জানো খানা দিব? তুমি গতিকে বহা, আমাৰ খানা সেয়া আহি আছে, চোৱাচোন। এয়া আমাৰ খানা, চিকেন বাটাৰ মছলা, বাটাৰ নান, টেঙা, এয়া ছোৱালীয়ে পিছে আগতীয়াকৈ ল'লে, তাই ফুৰ্তিটো চাওকচোন। এয়া ল'ৰাই লৈছে আৰু আমি খাই বৈ বিল পে' কৰি আমি ছোৱালীয়ে মই অলপ বাহিৰলৈ ওলাই আহিলোঁ। এওঁ বিল পে'মেণ্ট কৰিবলৈ গ'ল। সেই বাহিৰৰ লুকচটো যে ৰাতি ইমান ধুনীয়া দেখি। অৱশেষত আহি পালোঁ আমি ঘৰ। ভিডিঅ' কৰা নহ'ল, যিহেতু মই গাড়ী চলাই আহিছিলোঁ। আপোনালোকে যদি মই ভিডিঅ'বোৰ চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই। আজিলৈ আহোঁ, বাই বাই।